হাই ফ্ৰেন্ডছ সকলোকে স্বাগতম জনালো নতুন এটা ভিডিঅ'ত আৰু আজি ভিডিঅ'টোত আমি বিশেষকৈ দুটা প্লেটফৰ্মৰ বিষয়ে আলোচনা কৰিম যি দুটা প্লেটফৰ্মত তোমালোকে নিজৰ স্কিলবিলাক ডেভেলপ কৰিব পাৰা আৰু গোটেইখিনি অনলাইন হয় সো প্ৰথমতেতো মোৰ পৰিচয়টো দিছো মোৰ নাম নয়ন মই এজন গ্ৰাফিক ডিজাইনাৰ ডিজিটেল মাৰ্কেটাৰ লগতে এটা বিজনেছ কনসাল্টিং আৰু ভিডিঅ' ক্ৰিয়েটৰ সো এতিয়া কথাটো হ'ল যে স্কিল আগৰ ভিডিঅ'ত গোটেইবিলাকৰ কথাতে মই স্কিলৰ কথা কৈছোঁ আৰু কৈ থাকিম আহিবলগীয়া যিমান ভিডিঅ' হ'ব আৰু বিভিন্ন ধৰণৰ স্কিলবিলাক আমি ইন্ট্ৰডিউচ কৰিম আৰু নতুন নতুন স্কিলৰ বিষয়ে আমি আলোচনা কৰি থাকিম সো এতিয়া কথাটো হ'ল যিবিলাকে ৱেবছাইট ডিজাইনিং গ্ৰাফিক ডিজাইনিং ডিজিটেল মাৰ্কেটিং এফিলিয়েট মাৰ্কেটিং শিকিব বিচাৰে তাৰ কাৰণে বেষ্ট দুটা প্লেটফৰ্ম হৈছে যে আমি স্কিল শ্বেয়াৰ আৰু ইউডেমি স্কিল শ্বেয়াৰত কি হয় তাত বহুত কণ্টেণ্ট আছে আৰু এইটো ইয়াৰলি ছাবস্ক্ৰিপশ্যন হয় তলত মই লিংকবিলাক দি দিছোঁ ডেছক্ৰিপশ্যনত তাৰ পৰা তোমালোকে যাই নতুন নতুন যিবিলাক স্কিল আছে সেইবিলাক এক্সপ্ল'ৰ কৰিব পাৰা ঘৰতে তোমালোকে চাৰ্টিফিকেট পাবা আৰু লগতে ইউডেমি এটা এনেকুৱা এটা প্লেটফৰ্ম য'ত এফৰ্ডেবল প্ৰাইচত তোমালোকে কোৰ্চ কিছুমান কিনিব পাৰা তাত ৱেবছাইট ডিজাইনিঙৰ ভাল কোৰ্চ আছে যিয়ে উইদাউট কোডিং ৱেবছাইট শিকিব বিচাৰে আৰু যিয়ে উইথ কোডিং শিকিব খোজে যিয়ে কোডিং লেংগুৱেজ শিকিব বিচাৰে তাৰ কাৰণে কিছুমান প্লেটফৰ্ম হৈছে ইউডেমি তাত অনলি 700 500 800 এনেকুৱা কিছুমান ৰুপিছৰ ভিতৰত তোমালোকে কোৰ্চ কৰিব পাৰা আৰু সেই কোৰ্চবিলাক শিকি চাৰ্টিফিকেট লৈ আনকি জব ল'ব পাৰা সো তোমালোকক কৈছোঁ যিবিলাকে স্কিলৰ শিকাৰ কাৰণে বহুত ইনথুজিয়াষ্টিক অৰ্থাৎ শিকাৰ কাৰণে বহুত আগ্ৰহী তোমালোকে তলত যোৱা লিংকটোৰ পৰা তাৰ পৰা এই স্কিলবিলাক শিকি সোনকালে নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰা এতিয়া কথাটো হ'ল ৱেবছাইট ডিজাইনিঙৰ কোৰ্চটো ৱেবছাইট ডিজাইনিং যিবিলাকে শিকিব বিচাৰে সেইবিলাকে বহুত কনফিউজত থাকে কনফিউজটো হৈছে কি প্ৰথম যে কোডিং জানিবই লাগিব তাৰপিছত 2 নম্বৰ বহুত টাইম আৰু বহুত সায়েন্স ৰিলেটেড বস্তু জানিব লাগিব তেনেকুৱা ধৰণৰ এটা মাইণ্ডছেট থাকে আৰু এটা মাইথ আছে এটা সো প্ৰথম কথাটো কৈছোঁ কোডিং জানিব নালাগে ৱেবছাইট ডিজাইনিং যদি তুমি শিকিব বিচাৰে তেতিয়াহ'লে বিভিন্ন ধৰণৰ CMS আছে যেনেকৈ ৱৰ্ডপ্ৰেছ বুলি মই কওঁ তোমালোকে ৱৰ্ডপ্ৰেছ বেষ্ট হ'ব অলৰেডি মোৰ যিটো অন্য এটা চেনেল জ্ঞান স্কুল আছামিছত কিছু তাত জ্ঞান দিছোঁৱে তোমালোকে তাত যাই সেই ভিডিঅ'বিলাক চালে বুজি পাই যাবা যে তাত ড্ৰেগ এণ্ড ড্ৰপ জাষ্ট টানি দিলে হ'ল আৰু টানি দি কেনেকৈ আমি যেনেকৈ ফটো এখন এডিট কৰোঁ ঠিক একেদৰে আমি ৱেবছাইট এটাও ডিজাইন কৰিব পাৰোঁ গতিকে সেই মিথটো তোমালোকে নাৰাখিবা যে তোমাৰ কোডিং জানিলেহে ৱেবছাইট ডিজাইনিং কৰিব পাৰা ঠিক একেদৰে যিয়ে এপ ডেভেলপ কৰিব খোজা যিয়ে এপছ বনাব বিচৰা বিভিন্ন ধৰণৰ এপছ তোমালোকে যদি বিভিন্ন ধৰণৰ এতিয়া এপছবিলাক আছে মাৰ্কেটত বিশেষকৈ প্লে ষ্ট'ৰৰ কথাটো কৈছোঁ প্লে ষ্ট'ৰত বিভিন্ন এপছ আছে তাতে তোমালোকে চাবা গেম ৰিলেটেড এপছ আছে তাৰপিছত ইনফৰমেশ্যন নিউজ ৰিলেটেড মিউজিক ৰিলেটেড বিভিন্ন ধৰণৰ এই এপছবিলাক আছে আৰু এই এপছবিলাক তোমালোকে নিজে বনাব পাৰা জাষ্ট সৰু কিছুমান বস্তু জানি যেনেকৈ তোমালোকে জানিব লাগিব কেনেকৈ আমি গুগল প্লে ষ্ট'ৰত কেনেকৈ কাম কৰে তাৰপিছত তাত সৰু কিছুমান আমি কোডিং লেংগুৱেজ জানিব লাগে বৰ বিশেষ এটা সময় নালাগে তোমালোকে জাষ্ট যদি 3 মাহ ভালদৰে দিয়া মই 3 মাহ বুলি কৈছোঁ কাৰণ তোমালোকে একদমেই নতুন তাৰ সোনকালেও পাৰে এমাহতো পাৰে 2 মাহতো পাৰে তোমাৰ যদি ভালদৰে মনোযোগ দিব পাৰা আৰু প্ৰেক্টিকেলি যদি বস্তুটো শিকাৰ লগে লগে এপ্লাই কৰি যায় তেতিয়াহ'লে আৰু সোনকালে পাৰে সো মই কৈছোঁ তথাপি কৈছোঁ মই 3 মাহ যদি তুমি ভালদৰে গুৰুত্ব দি সহকাৰে দিয়া ক'তো যাবলগীয়া নাই জাষ্ট অনলাইন তোমালোকে কিছুমান এনেকুৱা প্লেটফৰ্মত যোৱা এনেকুৱা কোৰ্চ লোৱা মই কোৰ্চ এইকাৰণে কৈছোঁ কাৰণ তাত সম্পূৰ্ণ প্লেলিষ্ট দিয়া থাকিব আৰু প্লেলিষ্টবিলাক ফ'ল' কৰিলে তোমালোকে ভালদৰে এটা এপছ হওক ৱেবছাইট হওক এনেকুৱা ধৰণৰ প্লেটফৰ্মত কাম কৰিব পাৰিবা বনাব পাৰিবা আৰু ইউটিউবতো পাৰে কিন্তু ইউটিউবত কি হয় বহুত তাত নটিফিকেশ্যন আহি থাকিব এটা চোৱাৰ পিছত বেলেগ ডাইৰেকশ্যনত গুচি যাবা সেইকাৰণে মই ইউটিউবটো নাভাবোঁ কাৰণ ইউটিউবত বহুত টাইম লাগিব শিকোঁতে সেইকাৰণে এনেকুৱা কিছুমান কোৰ্চ লৈ লোৱা অনলাইন আৰু সেই কোৰ্চবিলাক শিকি তোমালোকে সোনকালে নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰা সো মই ক'ম তাৰ ভিতৰত বেষ্ট মোৰ স্কিল চেনেল ছাবস্ক্ৰাইব আছে মই নিজে বহুত বস্তু শিকোঁ তাৰ পৰা আৰু বিশেষকৈ এই যিটো আমাৰ ইউডেমি তাত 700 আৰু 800 মই কিমান কোৰ্চ কৰিছোঁ মোৰ হিচাপ নাই মানে মই হিচাপ কৰা নাই এনেকুৱা নহয় যে হিচাপ কৰিব নোৱাৰি হিচাপ কৰা নাই বহুত কোৰ্চ কৰিছোঁ আৰু সেইবিলাক কোৰ্চ কৰিয়ে মই এতিয়া কনফিডেণ্টলি তোমালোকক ক'ব পাৰোঁ তোমালোকেও সেইবিলাক কোৰ্চ কৰি ভালদৰে কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰা অৱশ্যে তাত অকণমান এটা কনফিউজিং হয় বহুত কোৰ্চ যিহেতু এভেইলেবল থাকে তাৰ পৰা ৰাইট কোৰ্চটো চুজ কৰাটো অকণমান অসুবিধা হয় যদি তোমালোকে ভাবা যে চুজ কৰি দিব লাগে তলত কমেণ্ট বক্সত কমেণ্ট কৰি দিবা মই নিশ্চয় তোমালোকক তেনেকুৱা ধৰণৰ ডাইৰেক্ট কোৰ্চৰ লিংক দি দিম যাৰ পৰা তোমালোকে ভালদৰে শিকিব পাৰিবা আৰু কেৰিয়াৰ ষ্টাৰ্ট কৰিব পাৰিবা সো আজিৰ ভিডিঅ'টোত ইমানখিনি থাকিলে মই ভাবোঁ তোমালোকে কিছু হ'লেও ইয়াৰ পৰা অকণমান জ্ঞান আয়ত্ব কৰিব পাৰিছা আজিৰ ভিডিঅ'টোৰ পৰা আৰু
অকণমান কনফিডেণ্ট পাইছা যে এতিয়া মই কিবা এটা নতুন কৰিম ঠিক আছে সো আশা কৰোঁ ভাল পাইছা তেতিয়াহ'লে তলৰ যেটো সাবস্ক্ৰাইব বাটন যিবিলাকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ অন্তত নাপাহৰিবা ধন্যবাদ